হাই গাইজ, মোৰ নতুন ভিডিঅ'ত আপোনালোক সবকে স্বাগতম জনাইছোঁ। জোশ থাকিব লাগিব, জোশ। যদি আপোনাৰ জীৱনত জোশ নালাগে, কোনো এটা কাম কৰাৰ কাৰণে যদি পুশ নালাগে, তেতিয়াহ'লে এই ভিডিঅ'টো নাচাব। ভিডিঅ'টো কাটি দিয়ক বুলি কৈছোঁ। আৰু আপুনি যদি ভাবি আছে যেনেকুৱা আছে জীৱনত তেনেকুৱা নহয়, আৰু উন্নতি কৰিব লাগিব, জীৱনত কিবা এটা কৰিব লাগিব। মই দুখীয়া হৈ জন্মগ্ৰহণ কৰিছোঁ, কিন্তু মই দুখীয়া হৈ মৰিব নালাগে, মই ধনী হ'ম, ধনী হোৱাৰ ইচ্ছা আছে, তেতিয়াহ'লে ভিডিঅ' শেষলৈকে যাব প্লিজ। আৰু এতিয়া যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকন দবাই দিয়ক, তেতিয়াহ'লে নতুন নতুন ভিডিঅ' পাই থাকিব। বলক আৰম্ভ কৰোঁ। ইয়াতে মই আজি ধনী মেণ্টেলিটি আৰু গৰীব মেণ্টেলিটি এই দুটা কথা আলোচনা কৰিম। চাওক, দুখীয়া মানুহ আৰু দুখীয়া মেণ্টেলিটিৰ মানুহ দুটা বেলেগ বস্তু। এজন মানুহ দুখীয়া হ'ব পাৰে, ঠিক আছে, মানুহজন দুখীয়া, কিন্তু তোৰ মেণ্টেলিটিটো ধনী মেণ্টেলিটি হ'ব পাৰে। যদি মানুহজন দুখীয়া কিন্তু ধনী মেণ্টেলিটিৰ হয়, তেতিয়াহ'লে এদিন না এদিন ধনী হ'বই। আৰু যদি মানুহজন ধনী হৈ আছে কিন্তু মেণ্টেলিটিটো গৰীব, তেতিয়াহ'লে সেই মানুহজন কেতিয়াও সুখত থাকিব নোৱাৰে, আৰু হ'ব পাৰে সি দুখীয়া অতি সোনকালে হৈ যাব। ঠিক আছে, এতিয়া টাইম নষ্ট নকৰি আৰম্ভ কৰি দিওঁ। প্ৰথমতে কওঁ আপোনাক যে দুখীয়া মেণ্টেলিটি হৈছে টিভি চোৱা আৰু ছ'চিয়েল মিডিয়াত টাইম দিয়া। চাওক, দুখীয়া মেণ্টেলিটিৰ মানুহে বেছিভাগ সময় টিভি চাই কটাব আৰু ছ'চিয়েল মিডিয়াত সময় দিব। আপুনি ভাবি চাওক, আপোনাৰ জীৱনটো 60 বছৰীয়া। মই কোৱা নাই যে বিজ্ঞানসন্মতভাৱে বৰ্তমান মানুহৰ গড় আয়ু 60 বছৰ। যদি আপুনি দিনত 24 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা টোপনি মাৰিছে, 8 ঘণ্টা, তাৰ 3 ভাগৰ এভাগ আপুনি টোপনিত কটাইছে, তেতিয়া 60 বছৰত হৈ গ'ল 20 বছৰ। 20 বছৰ আপুনি টোপনি গৈয়ে কটাব আপোনাৰ জীৱনৰ 20টা বছৰ। তাৰপিছত কিমান সময় থাকে? যিখিনি সময় আছে সেইখিনি সময় যদি আপুনি ভালকৈ কিবা এটা কৰাৰ কাৰণে আপুনি সময়টো ইনভেষ্ট নকৰে, কাম নকৰে, তেতিয়াহ'লে আপুনি জীৱনত উন্নতি কৰিব নোৱাৰে বুলি কৈছোঁ। চাওক, আপুনি যদি ডেকা বয়সত কিবা এটা নকৰে, সেই সময়খিনি আপুনি টিভি চাই, ছ'চিয়েল মিডিয়াত আৰু বাকী কিবা কিবি কামত ষ্টাইল মাৰি যদি আপুনি শেষ কৰি দিয়ে, আপুনি জীৱনত কি কৰিব? ডেকা কালত কিবা এটা কৰিব লাগিব, আগ হোনা চাহিয়ে, জুনুন হোনা চাহিয়ে, এনেকুৱা হ'ব লাগিব, তেতিয়াহ'লে আপুনি কিবা এটা কৰিব পাৰিব। ধনী মানুহখিনিয়ে টিভি নেচাই, ধনী মানুহ যিজন কৈছোঁ মই, ধনী মেণ্টেলিটিৰ মানুহ, সেই মানুহজনে টিভিত অহাৰ কাৰণে চেষ্টা কৰে, মানুহে যাতে টিভিত তেওঁক চাব পাৰে। এইটো হৈছে ধনী মানুহৰ মেণ্টেলিটি হয়। এতিয়া দ্বিতীয় নম্বৰে মই আপোনাক ক'ম খেলা। ধনী মেণ্টেলিটিৰ মানুহেও খেলে, দুখীয়া মেণ্টেলিটিৰ মানুহেও খেলে। পাৰ্থক্যটো ক'ত পাৰ্থক্যটো হৈছে, চাওক, ধনী মেণ্টেলিটিৰ মানুহে দুটা কাৰণত খেলে। প্ৰথম কাৰণটো হৈছে ফিটনেছৰ কাৰণে, ফিটনেছ থাকিব লাগে, খেলিব লাগে। আৰু 2 নম্বৰ কাৰণটো হৈছে প্ৰফেশ্যনেলি খেলে, খেলাৰ পৰা ইনকাম কৰে। যেতিয়া ক্ৰিকেট প্লেয়াৰবিলাকে খেলি আছে, সেইটো প্ৰফেশ্যনেল খেলি আছে, সেই খেলাৰ কাৰণে লাখ লাখ কোটি কোটি টকা পাই আছে। আৰু দুখীয়া মেণ্টেলিটিৰ মানুহে কি কৰি আছে? নেখেলে। দুখীয়া মেণ্টেলিটিৰ মানুহে কেতিয়াও নেখেলে। কি কৰিব? খেলা চাবহে। সেই যিজন ধনী মেণ্টেলিটিৰ মানুহে খেলা খেলি আছে, সেই খেলাটো টিভিত 2 ঘণ্টা 3 ঘণ্টা পুৰা দিন টিভিত খেলাটো চাব। খেলা শেষ হৈ যোৱাৰ পিছত সেই খেলাৰ বিষয়ে 4-5জনমান মানুহ মিলি আলোচনা কৰিব, সেই আলোচনাও চাই থাকিব। কেৱল তাতেই শেষ কৰা নাই, তাৰপিছত মোবাইল আৰম্ভ কৰিব। মোবাইলত সেই ক্ৰিকেট প্লেয়াৰ বা বেলেগ অন্য প্লেয়াৰ, সেই প্লেয়াৰৰ বিষয়ে ব্যক্তিগত জীৱনত কি কৰি আছে নকৰিছে, সেইবিলাক মোবাইলত বিচাৰি ফুৰিব। এইবিলাক কৰি আপুনি কি পাইছে? কিবা লাভ পাইছেনে? যদি লাভ পাইছে, আপুনি মোক কমেণ্ট কৰি জনাব, মই জনাৰ কাৰণে চেষ্টা কৰিম। আৰু যদি আপুনি নাপায়, তেতিয়াহ'লে আপুনি প্লিজ সময়টো এনেকৈ নষ্ট নকৰিব। আপুনি ধনী মেণ্টেলিটিৰ মানুহ হওক, আপুনি ফিটনেছৰ কাৰণে আপুনি নিজে খেলক বা প্ৰফেশ্যনেল খেলাৰ কাৰণে যাওক। আপুনি কেৱল টিভি চাই এনেকৈ সময়টো নষ্ট নকৰিব। সময় বহুত মূল্যৱান, সময় অমূল্য ৰতন। ঠিক আছে, এতিয়া মই 3 নম্বৰ কথাটো ক'ম। 3 নম্বৰ কথাটো কোৱাৰ আগতে মই এটা গান গাই ল'ব বিচাৰিছোঁ। কুছ তো লোগ কহেংগে, লোগো কা কাম হে কেহনা। এই কথাটো হৈছে, আপুনি যিমানেই ভালকৈ কাম নকৰক কিয়, কিছুমান মানুহ আছে, চাওক মোৰ পিনে চাওক, কিছুমান মানুহ আছে আপোনাৰ যিমান ভালকৈ নকৰক কিয় বেয়া ক'বই 100%। আৰু দুখীয়া মেণ্টেলিটিৰ মানুহে সেই বস্তুটো বহুত গভীৰভাৱে লয়। মই যদি এনেকুৱাকৈ বিয়াখন পাতোঁ মোৰ ল'ৰাৰ, মানুহে কি ক'ব? খানাটো ভাল কৰিব লাগে, এইটো কৰিব লাগে। জীৱনত যিমানখিনি ধন সঞ্চয় কৰিছিলে, সেই বিয়াতে খৰচ কৰি দিব, বা নিজৰ ধন নাথাকিলেও লোন কৰি হ'লেও ইমান খৰচ কৰি দিব। এইটো দুখীয়া মেণ্টেলিটিৰ মানুহ। এতিয়া চাওক, ধনী মেণ্টেলিটিৰ মানুহে কি কৰিব? ধুনীয়া মেণ্টেলিটিৰ মানুহে কোনো ভুৰুক্ষেপ নকৰে। কুছ তো লোগ কহেংগে, লোগো কা কাম হে কেহনা, এই কথাটো মানি ল'ব। মানুহে ক'ব যিমান ভাল নকৰক কিয়, সেই মানুহজন কি কৰিব? কিবা এছেট ল'ব, কিবা সম্পত্তি ল'ব। সেই টকাখিনিৰে ক'ৰবাত মাটি লৈছে, তাতে ঘৰ তুলি ভাড়াত দি দিলে মাহেকত ভাড়া পাই যাব। এইটো ধনী মানুহৰ মেণ্টেলিটি হয়। ধনী মানুহৰ মেণ্টেলিটিটো কোনো এটা কাম কৰাতে ভুৰুক্ষেপ নকৰে, চব কাম কৰে। যিবিলাক কাম লিগেল, সেইবিলাক চব কামেই কৰে। মানুহে যি কয় নকওক কিয়, সেইটো কোনো ফৰক নপৰে, আপোনাৰো পৰিব নালাগে বুলি মই কৈছোঁ। ঠিক আছে, এতিয়া আহক, ইয়াতে আৰু এটা কথা আহি যায়, শ্ব' অফ বহুত বেছি কৰে। ইয়াতে মই আপোনাক আৰু এটা কথা কৈছোঁ, শ্ব' অফটো মোৰ এটা বন্ধুৰ কথা মই ক'ম, নাম ক'ব নোৱাৰোঁ,
কিন্তু মোৰ বন্ধুৱে যিটো ভিডিঅ'টো চাই গম পাই যাব, কিন্তু মই নাম নকওঁ, নাম ক'লে মোক মানে আৰু কি যে হ'ব মই নাজানো। সেই বন্ধুজনে মানে মাহেকত 20,000 টকা দৰমহা পায় মাত্ৰ। কিমান হাজাৰ? 20,000 বুলি কৈছোঁ। আৰু 20,000 টকাৰ মিডিল ক্লাছ ফেমিলিৰ এজন মানুহে দৰমহা যদি পায়, মা দেউতাৰ কাৰণে দিব লাগে, সৰু ভাই ভনীৰ কাৰণে দিব লাগে, নিজৰ খৰচ আছে, কিমান টকা নাবাচেই। কিন্তু সি কি কৰিছে, 70,000 টকা দি আইফোন লৈছে। 70,000, বাপৰে বাপ, 70,000 টকাৰ আইফোন লৈছে। মই যেতিয়া সুধিলোঁ যে 70,000 টকাৰ আইফোনটো কিয় লৈছ, যিটো এনচাৰ দিছে নহয়, এনচাৰটো এনেকুৱা দিছিলে যে মানুহৰ সন্মুখত যেতিয়া মই জেবৰ পৰা মোবাইল ফোনটো উলিয়াম তেতিয়া মানুহে চাই থাকিব আৰু ক'ব বাহ মোবাইল এখন লৈছে। ঠিক আছে, কেৱল সেই বস্তুটো নহয়, তাৰ যিমান কাপোৰ বা জোতা চশমা চব ব্ৰাণ্ডেড হয়। এটা চশমা 5,000 টকাৰ চশমা পিন্ধেহি, জানে? মানে অসমীয়াত এটা কথা আছে নহয়, যিমানখিনি কম্বল সিমানখিনিয়ে ভৰি মেলিব লাগে, তাতকৈ বেছি মেলিব নালাগে। আৰু ইমান ভাল ভাল বস্তু কেনেকৈ লয়? লোন কৰি লয়। লোন কৰি লৈছে কেৱল শ্ব' অফ কৰাৰ কাৰণে। ধনী মানুহে এনেকুৱা শ্ব' অফ নকৰে, যিমানখিনি দৰকাৰ সেইখিনি কৰে আৰু প্লানিঙেৰে কৰে। ধনী মেণ্টেলিটিৰ মানুহে কামটো কৰাৰ আগতে পৰা ভাবি চিন্তি লয়, সেইখিনি কাম কৰিব। কিন্তু মানুহক শ্ব' অফ কৰাৰ কাৰণে কোনো কাম নকৰে। আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছিলোঁ যে ধনী মানুহে যে টিভি নাচায়, সেই কথাটো মই আপোনাক প্ৰমাণ কৰি দিব পাৰোঁ। কেনেকৈ প্ৰমাণ কৰি দিব পাৰোঁ? যিবিলাক বস্তু ধনী মানুহে কিনে, মানে মই ধনী মানুহৰ কথা কৈছোঁ যে, মানে মিডিল ক্লাছৰ কথা কোৱা নাই, সেইবিলাক বস্তু টিভিত কেতিয়াও এডভাৰটাইজমেণ্ট নিদিয়ে। কাৰণ কোম্পানীবিলাকে জানে ধনী মানুহৰ কাৰণে যদি আমি টিভিত কোটি কোটি টকা খৰচ কৰি এডভাৰটাইজমেণ্ট বনাওঁ, তেতিয়াহ'লে মানে ধনী মানুহেতো টিভি নাচায় কেনেকৈ জানিব? তাৰ উদাহৰণ মই দিছোঁ, ইমান ভাল গাড়ী, মাৰ্চিডিজ, BMW, Audi, তাৰপিছত আপোনাৰ পাজিৰো, এইবিলাক ডাঙৰ ডাঙৰ কোম্পানীৰ গাড়ী হয়, বহুত ভাল ভাল গাড়ী। কেতিয়াবা আপুনি টিভি চাইছেনে সেইবিলাকৰ এডভাৰটাইজ দিয়া? কাৰণ এইবিলাক ধনী মানুহে লয়। ধনী মানুহে টিভি নাচায় আৰু সেইকাৰণে এডভাৰটাইজ টিভিত নাই। কেতিয়াবা আপুনি চাইছেনে যে এইটো এখন ভাল হেলিকপ্টাৰ, এই হেলিকপ্টাৰটো কিনক? কেতিয়াবা এডভাৰটাইজ চাইছে নেকি? কাৰণ ধনী মানুহে টিভিত তেনেকুৱা এডভাৰটাইজ চাই নিকিনে। তাৰ যেতিয়া দৰকাৰ হ'ব আপুনি মানে বিচাৰি ফুৰিব আৰু তাৰ পৰা লৈ ল'ব। ইয়াৰ পৰা প্ৰমাণিত হয় যে ধনী মানুহে টিভি নাচায়, কেৱল দুখীয়া মেণ্টেলিটিৰ মানুহবিলাকে টিভি বেছিকৈ চাই সময় নষ্ট কৰে। আৰু দুখীয়া মেণ্টেলিটিৰ মানুহ কি কৰে জানেনে? চিৰিয়েলৰ এটা এপিচডো মিছ নকৰে, সদায় মানে টিভি চাই থাকিব। এতিয়া আৰু এটা কথা কৈছোঁ, দুখীয়া মেণ্টেলিটিৰ মানুহ অলপ লেজিনেছ হয়, মানে অলপ দেৰিকৈ কাম আৰম্ভ কৰে। মই বুজাই দি আছোঁ। ধনী মেণ্টেলিটিৰ মানুহ যেনেকুৱাকৈ আমাৰ ডাঙৰ ডাঙৰ মানুহবিলাক, ৱাৰেন বাফেট, ধীৰুভাই আম্বানী, আমাৰ শচীন তেণ্ডুলকাৰৰ কথাই নকওঁ কিয়, এইবিলাক মানুহে স্কুলত পঢ়ি থকা সময়ৰ পৰাই কোনো এটা বেলেগ কাম কৰাৰ কাৰণে বহুত আগ্ৰহ, মানে সেই কামটো স্কুলত পঢ়ি থকা সময়ৰ পৰাই কৰি আছে। ঠিক আছে, কিন্তু দুখীয়া মেণ্টেলিটিৰ মানুহে কি কৰে জানে? দুখীয়া মেণ্টেলিটিৰ মানুহে মানে অলপ দেৰিকৈ কাম আৰম্ভ কৰে। যেনেকৈ লেখাপঢ়া কৰি থকা সময়ত লেখাপঢ়াই কৰিব কেৱল, তাৰপিছত ভাবিব দেউতাই ক'ৰবাত হয়তো চাকৰি লগাই দিব নোৱাৰিলে হয়তো দেউতাই কিবা পইচাৰ এটা দোকান দি দিব, এইবিলাক ভাবি থাকিব। এনেকুৱা ধৰণৰ মেণ্টেলিটি অলপ দেৰিকৈ কামটো আৰম্ভ কৰে। আৰু এটা কাম আৰম্ভ কৰি কি কৰে জানেনে? প্লিজ ভিডিঅ'টো শেষ হোৱা নাই, আপুনি চাই লওক, শেষলৈ চাওক, বহুত ভাল ভিডিঅ' হ'ব। ভুল দুখীয়া মেণ্টেলিটিৰ মানুহৰ দ্বাৰাই ভুল হয় আৰু ধনী মেণ্টেলিটিৰ মানুহৰ দ্বাৰাই ভুল হয়। কিন্তু ধনী মানুহৰ মেণ্টেলিটি যিটো ভুল কৰে, তেতিয়া কি কৰে? মানি লয় যে মোৰ ভুল হৈছে আৰু সেই ভুলটো যাতে ভৱিষ্যতে নহয়, তাৰ কাৰণে কিছুমান কাম কৰে যাতে ভৱিষ্যতে তেনেকুৱা ভুল নহয়। কিন্তু দুখীয়া মেণ্টেলিটিৰ মানুহে কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰে। আৰে ভাই, যদি আপুনি স্বীকাৰে নকৰে যে আপুনি ভুল কৰিছে, সেই ভুলটো শুধৰাব কেনেকৈ? জীৱনতো শুধৰাব নোৱাৰে আৰু আপুনি ধনী হ'ব নোৱাৰে, গেৰাণ্টি বুলি দিছোঁ মই। সেইকাৰণে আপোনাৰ যদি ভুল হৈছে এইটো মানি লওক আৰু এইটো শুধৰণি কৰাই দিয়ক। কেনেকুৱা ধৰণৰ অজুহাত দিয়ে দুখীয়া মেণ্টেলিটিৰ মানুহে? কেনেকুৱা ধৰণৰ অজুহাত দিয়ে? প্ৰথমতে ক'ব, মা দেউতাই মোক ভাল স্কুলত লেখাপঢ়া কৰা নাই বুলি চাকৰি নাপালোঁ, ভাল স্কুলত লেখাপঢ়া কৰিব পৰা নাই, চাকৰি নাপালোঁ, মা দেউতাই টকা পইচা দিব পৰা নাই, মই দোকান কৰিব নোৱাৰিলোঁ, একো কৰিব নোৱাৰোঁ, এইবিলাক কথা ভাবি থাকিব। এনেকুৱা অজুহাত নিদিবহে। আপোনাৰ জীৱনত কৰিবলৈ বহুত কিবা কিবি আছে। আপোনাৰ হাত পাও আছে না নাই? আপুনি তেতিয়াহ'লে ধনী মানুহ। আপোনাৰ যদি হাত ভৰি ঠিক আছে, সুস্থ মানুহ, আপুনি ধনী মানুহ হয়। আপুনি কৰিব পাৰিব বুলি মই কৈছোঁ। আৰু একদম লাষ্ট কথা এটা কৈ আছোঁ, মানে দুখীয়া মেণ্টেলিটিৰ মানুহে লোকৰ উন্নতি চাব নোৱাৰে। মানে যদি এটা ভাল গাড়ী এটা কিনি লৈ কোনোবাই গৈ আছে, ক'ব নিশ্চয় 2 নম্বৰী টকাৰে কিনিছে, নহ'লে মানে সি গাড়ী কিনিব পৰা নাই। কিন্তু ধনী মেণ্টেলিটিৰ মানুহে কি কৰিব? কোনো এটা ভাল ঘৰ, ভাল এটা গাড়ী চালে ক'ব বাহ বঢ়িয়া বস্তু, বহুত মেহনত কৰি হয়তো লৈছে, ময়ো মেহনত কৰিম, ময়ো এদিন এই বস্তুটো মোৰ নিজৰ কৰিম। এনেকুৱা ধৰণৰ চেলেঞ্জ লয় ধনী মেণ্টেলিটিৰ মানুহে। এতিয়া আপুনি মোক ক'ব কমেণ্ট কৰি, আপুনি ধনী মেণ্টেলিটিৰ মানুহ হ'ব বিচাৰে নে দুখীয়া মেণ্টেলিটিৰ মানুহ হ'ব বিচাৰে? মই যিকেইটা উদাহৰণ দিছোঁ, উদাহৰণকেইটা আপোনাৰ যদি ভাল লাগিছে, প্লিজ আপুনি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু এতিয়াও যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আজিৰ কাৰণে এইখিনি, ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু কিমান বকি আছোঁ মই, শেষ কৰি দিওঁ।